ৰাতিপুৱা বিছনাৰ পৰা উঠি চকু মোহাৰি ৰাস্তালৈ দৌৰ মাৰিছোঁ। কিয় জানেনে? ৰ'ব দেখাই আছোঁ। এয়া আমাৰ গাঁৱৰে এঘৰ মানুহৰ ঘৰৰ পুখুৰীত মাছ মাৰিছিল আৰু সেই মাছ ৰাখিবৰ কাৰণে মায়ে মোক চিঞৰি আছিল আৰু ময়ো উঠি গৈ পেলাই ইমান ধুনীয়া ফ্ৰেছ মাছখিনি দেখি মনটো ভাল লাগি গ'ল। আৰু এনেকৈ জঁপিয়াই থকা মাছ দেখি সঁচাকৈ ভাল লাগে ন। বজাৰৰ পৰা মাছ কিনিলে যিহেতু ইমান ফ্ৰেছ মাছ নাপায়, সেইকাৰণে ধৰক এনেকৈ গাঁৱত কোনোবাই বেচিব আনিলে প্ৰায় মানুহে ৰাখে। আজিও আমাৰ গাঁৱৰ মানুহে প্ৰায় ভাগে ৰাখিছে, আমাৰো অকণমান কিবা কিবি ৰাখিছে। আৰু এইফালে মইতো কি লৈ আহিছোঁ চাওকচোন। যদি কোনোবাই আপোনালোকে চিনি পাইছে মাছটো কি হয় কমেণ্ট কৰি জনাই দিব। আৰু গধূলিলৈ আমি গৈছিলোঁ আমাৰ শিৱৰাত্ৰি মিটিঙলৈ। আমাৰ গাঁৱত যিহেতু প্ৰত্যেক বছৰে শিৱৰাত্ৰি পূজা পালন কৰা হয়, এইবাৰো যিহেতু পূজা আহি পালে, সেইকাৰণে আমাৰ আজি আছিল কাৰ্যালয় উদ্বোধনী অনুষ্ঠান। আৰু অনুষ্ঠানটোত উপস্থিত আছিল শিশু চিকিৎসক ডক্টৰ ৰাকেশ জৈন ছাৰ। তেখেতক আমি ইয়াত ধুনীয়াকৈ সম্বৰ্ধনা জনালোঁ। লগতে তেখেতৰ অকণমান মন্তব্য আগবঢ়ালে। আৰু মিটিঙলৈ আমাৰ গাঁৱৰ মানুহখিনি প্ৰায় আহিছিল, সেইকাৰণে ভাল লাগিছিল। আৰু আজিলৈ ইমানেই আছিল।